আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। মই আহিছোঁ ঘৰলৈ। অহাকালি আমাৰ ইয়াতে মাৰ ঘৰত সত্যনাৰায়ণ পূজা ভাগ পাতিছে। অৱশ্যে প্ৰত্যেক বছৰে কৰা হয় পূজা, কিন্তু পূজা ভাগ আমাৰ দিনৰ ভাগতে কৰা হ'ব। মানে ৰাতিলৈ কৰিবৰ কাৰণে অকণমান অসুবিধা হয়। দেউতাৰ অফিচ ছুটি নাথাকে, পিছদিনাখন ৰাতিপুৱাই যাবই লাগে যিহেতু, গতিকে অকণমান দেউতাৰ কাৰণে অসুবিধা হয়। সেইবাবে আমাৰ এতিয়া মানে আজি ৩-৪ বছৰমানৰ পৰা পূজা ভাগ আমাৰ দিনৰ ভাগতে কৰা হয়। গতিকে কাইলৈ ভিডিঅ'টি মই আকৌ আৰম্ভ কৰিম, লগ পাম আকৌ। আৰু ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব, চাই জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু এইজন হৈছে আমাৰ বৰদেউতা, ওচৰৰে হয়। তেখেতক যিখিনি পূজাৰ যিহেতু ফল মূল লাগে সেইখিনি তেখেতক কাটিব দিয়া হৈছে। আৰু ইফালে পুৰোহিতে তেখেতৰ পূজাৰ কাম আৰম্ভ কৰিছে। আৰু পূজা ভাগ দিনৰ ভাগতে কৰা হৈছে। মই কৈছিলোঁ যে দেউতাৰ অসুবিধা হয়, কাৰণ পিছদিনাখনে অফিচ থাকে, অফিচ ছুটি নাপায়। গতিকে দিনৰ ভাগতে পূজা ভাগ কৰা হয়, কাৰণ ৰাতিলৈ হ'লে অকণমান দেউতাৰ ক্ষেত্ৰতে অসুবিধা হয়। আৰু পিছদিনাখন যিহেতু আকৌ যাবই লাগে, গতিকে দিনৰ ভাগতে পূজাখিনি কৰা হৈছে। আৰু এইবাৰ আমাৰ ভাইটিক পূজা কৰিবলৈ দিছে। প্ৰত্যেক বছৰে দেউতাই কৰে, কিন্তু এইবাৰ যিটো সি জনা পূজা হৈছে যেতিয়া, গতিকে পূজা ভাগ তাকে কৰিব দিয়া হৈছে। আৰু ইফালে আমাৰ ছোৱালী জুমি জুমি কি চাইছে জানো মামাকক। ৰাতিপুৱা কিন্তু অকণমান বৰষুণ দিছিলে, কিনকিনীয়া বৰষুণ পৰি থকাৰ কাৰণে অকণমান বতৰটো ঠাণ্ডাও কৰিছে বাৰু। যিয়ে নহওক কষ্ট হোৱা নাই মানুহখিনি, কাম কৰিবৰ কাৰণে অকণমান ভাল হৈছে। কাৰণ দুপৰীয়া যিহেতু ভাত খোৱাৰ ব্যৱস্থাও কৰা হৈছে, গতিকে ৰান্ধিবৰ কাৰণে অসুবিধা পোৱা নাই। আৰু এয়া পিনে বনাই আছে ভোগ। সত্যনাৰায়ণ পূজাৰ যিহেতু ভোগখিনি মেইন হয়। বৰদেউতা আৰু দাদা এজনে বনাই আছে, মোৰ জেঠীৰ ল'ৰা হয়। তেওঁলোক দুজনে ভোগখিনি বনাইছে। আৰু এইপিনে ৰন্ধা বঢ়া কাম চলি আছে। ভাত বনাবলৈ অৱশ্যে পেহীক মাতিছিলে, কিন্তু ৰাতিপুৱা যিহেতু বৰষুণ দিলে, পেহী অহা অসুবিধা হ'ল। সেইকাৰণে পেহাই অলপ সোনকালে আহি ভাত ৰন্ধাৰ কামখিনি আৰম্ভ কৰিছে। আৰু পেহা যিহেতু আহি পেলাই অলপমান দেৰি হ'ব বুলি কৈছিলে, সেইকাৰণে মায়ে আগতীয়াকৈ দাইলখিনি বনালে। শুন, কি কৰি আছা তুমি? কি কৰি আছা? হা? কি পানী? বৰদেউতা ইফালে আহ। এইফালে আহ। নাই, ইফালে দৰ্জাখন খোলা আছে নে?
Ủa gì? Nghe xí lắm. Được. আমার সৰু বিহা Oba, oba, oba. আৰু আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। কবিতাতে দিলো